প্ৰাচীন কালত এবাৰ দেৱতা আৰু দানৱে মিলি সাগৰ মন্থন কৰিছিল। এই মন্থনৰ ফলস্বৰূপেই সাগৰৰ পৰা হলাহল নামে বিষ ওলাইছিল। এই বিষ ইমানেই ভয়াৱহ আছিল যে ইয়াৰ প্ৰভাৱত গোটেই সংসাৰ বিনাশ হৈ গ'লে হয়। এই বিষৰ পৰা সংসাৰক ৰক্ষাৰ বাবে এই বিষ শিৱ বাবাই পান কৰি কণ্ঠত ধাৰণ কৰিছিল। সেইবাবে তেওঁৰ এটা নাম নীলকণ্ঠ বুলিও জনা যায়। এই বিষ পান কৰাৰ বাবে শিৱ বাবাৰ মস্তিষ্ক গৰম হৈ গৈছিল। দেৱতাসকলে তেওঁৰ মূৰত পানী দিয়াত তেওঁৰ মূৰৰ জ্বলনটো কমিছিল যদিও কণ্ঠত জ্বলন হৈয়ে আছিল। সেইকাৰণে দেৱতাসকলে শিৱ বাবাক বেলপাত খুওৱা আৰম্ভ কৰিলে। কাৰণ বেলপাতত বিষৰ প্ৰভাৱ শেষ কৰি দিব পৰা গুণ থাকে।